ঘটনাটো আমাৰ এটা ল'ৰা ডাঙৰ ল'ৰা শুকুৰবাৰ ১:১:৩০ বজাত ঘৰৰ পৰা মাতি লৈ গৈছে লগৰীয়া এটাই, তাৰ পৰা নাই। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। মুৰাঝাৰত পোৱা মৃতদেহ উদ্ধাৰ। এজন যুৱকৰ মৃতদেহ এটি পুখুৰীত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱকজনৰ নাম আছাবুদ্দিন ওৰফে ফয়চল, বয়স ২৬। বান্দৰমেলা গাঁৱৰ হামছ উদ্দিনৰ পুত্ৰ। একে গাঁৱৰ এটি পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহ। যুৱকজনৰ দাঁত ভঙা আৰু শৰীৰৰ বিভিন্ন অংশত দাগ প্ৰত্যক্ষ কৰিছে আৰক্ষী। মুৰাজাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। ইপিনে পৰিয়ালৰ লোকে এয়া হত্যা কৰা বুলি অভিযোগ তুলিছে। অৱশ্যে এয়া হত্যা নে আত্মহত্যা, আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ডবকাৰ পৰা ছাদিকুজ্জামানৰ ৰিপৰ্ট। ঘটনাটো আমাৰ এটা ল'ৰা ডাঙৰ ল'ৰা শুকুৰবাৰ ১:১:৩০ বজাত ঘৰৰ পৰা মাতি লৈ গৈছে লগৰীয়া এটাই, তাৰ পৰা নাই। আজি ৰাতিপুৱা ডেড বডি পাইছে। আমাৰ সন্দেহ এই লগৰীয়াটোৱে মাৰ্ডাৰ কৰিছে বুলি। দাঁত ভাঙা ল'ৰাটো, গাত স্পট আছে। কি কম? কি নাম আছিল? আছাবুদ্দিন। এতিয়া কি এজাহাৰ দাখিল কৰিছে? এজাৰ পষ্টমৰ্টম কাৰণে লৈ আহিছে পুলিচ বাহিনী। এজাৰটো এতিয়ালৈকে লোৱা নাই। এজাৰ দিম আমি। এইটো মাৰ্ডাৰ কেছ, মাৰ্ডাৰ এতিয়া তদন্ত বিচাৰিছে আৰু তদন্ত বিচাৰি আছে।